পালে নেকি? নাই ইটছ অকে মানে মই ক্লাছৰ বাবে লেট হৈ আছে অলপ মানে। দিয়া যাও। পিছে তোমাৰ নামটো? পাহি। বিশাল ক'ত গ'লে? ক্লাছতে চাগে। ক্লাছ কৰিনো কেইটা ডাঙৰ মানুহ হৈছে? আহিব টাইম হৈছে আৰু। ঐ তহঁতে ক্লাছ কৰা নাই যে? এই ক্লাছ কৰিনো কি কৰিবি, এটা ছোৱালী চাই থাক। ছোৱালী বুলি কওঁতে এটা কথা মনত পৰিছে। আজি মানে ছোৱালী এজনীৰ লগত মই খুন্দা খাইছিলোঁ নহয়। কোনবা এতিয়া প্ৰস্তুতি নেকি? সেনেকুৱা কিবা নাম তহঁতে চিনি পাওঁ জানো? চিনিটো এনেকৈ নাপাম। কালি কলেজত আহিলে দেখা দিবি। কালি দেখুৱাই দিম, তহঁতে ওলাব লাগিব কোন হয়। এই ব'ল কিবা এটা খাই লওঁ ৰেষ্টুৰেণ্টত। বল ব'ল। হেল্ল' বিশাল, ক'ত আছ তই? মই ইয়াতে মন্দিৰৰ ঘৰতে আছোঁ। পিছফালে অকলে বহি আছা? মই আহি পালোতো। তই কোনপিনে আছ দেখা নাই যে? দে গৈছোঁ। কিমান দেৰি লাগিল নে আহোঁতে? অলপ ঘৰতে কাম আছিল। আৰু বাকী এটা কথা ক'ব পাৰিলোঁ ন? মই ছোৱালীজনী কালি দেখিলোঁ ন? ক'ত দেখিলি? তোৰ লগতে দেখিছোঁ তোৰ কলেজত। তাই পাহি। এই মোৰ পুৰা ছোৱালীৰে বান্ধৱী হয় তাই। তই মানে চিনি পাওঁ মানে? চিনি পাওঁ। কালি কলেজ যাবি? যাবতো লাগিব, কালি চিনাকি কৰি দিব লাগিব তই। কালি চিনাকি কৰি দিম হ'ব দে। নেকি? তাইৰ কিবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে জানো নেকি কিবা? এনে মই জানাততো তাইৰ বয়ফ্ৰেণ্ড নাই চাগে। কালি লগ কৰাই দিম দে, তেতিয়া কথা পাতিব পাৰিবি। তই আছ তো। এটা কথা গম পোৱা নাই, তোক যি বিচাৰে ভাল পায়। জানো, কিন্তু মোৰ যে তোৰ বেমাৰটোৰ কথাটো জানা। সেইটো হয়। তই কি কবি তাক এতিয়া? মই তাক দুখ দিব নিবিচাৰোঁ। কিমাননো মেছেজ কৰ আৰু তই? নাই লগৰ এটা। হ'ব দে, গম পাইছোঁ পাহি বুলি। কিমান মিছা কথা কবি মোক আৰু? পাহিয়ে হয়, কিন্তু মানে কি তাইক মই বহুত ভাল পাওঁ। মই নিজতকৈও বেছি ভাল পাওঁ, কিন্তু তাইক ক'ব পৰা নাই। তই ভাল পাওঁ, তই সঁচা কথা কৈ দে তাইক। তই নিজে কষ্ট পোৱাতছে। নাইও, তাই মোৰ ফ্ৰেণ্ডশ্বিপটো ভাঙিব বুলি মই কোৱা নাই আজিলৈ। সেইটো হয়। চাওঁ কি হয়, পিছত দেখা যাব আৰু কি হয়। ঘৰলৈ যাবা নেকি? ঘৰলৈ যাম। তেনেহ'লে মোৰ লগতে যাব পাৰিম। ঠিক আছে, ব'লা। 1 মিনিট নামাচোন, কথা এটা আছে তোমাৰ লগত। কি কথা? মই তোমাক যদিও ইমান দিনে ক'ব পৰা নাছিলোঁ, মই তোমাক ভাল পাই পেলাইছোঁ। কি? মই তোমাৰ পৰা এইবোৰ আশা কৰা নাছিলোঁ। ব'লা এতিয়া ঘৰলৈ, লেট হৈছে। ব'লা তেনেহ'লে, কি ক'ম আৰু মই।
অঁ সিদিনা যে তুমি খঙত কথাটো ক'লা কি ভাবিলা তুমি? মই ইমানখিনি কথা তোমাক ফোনত ক'ব নোৱাৰোঁ। সৰু ল'ৰা এটাৰ হাতত চিঠি এখন পঠাইছোঁ, তুমি পঢ়ি চালে চব বুজি পাবা। অঁ অঁ আহিছোঁ। মই তোমাৰ হ'ব নোৱাৰিম, মোৰ হাতত বেছি দিন নাই, কাৰণ মোৰ ডাঙৰ বেমাৰ আছে। তুমি মোক পাহৰি যোৱা।